নমস্কাৰ বন্ধুসকল, জব নিউজ.com চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিসকলে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এডমিট কাৰ্ড মুকলি হৈছে। আপোনালোকে এডমিট কাৰ্ডটো কেতিয়াৰ পৰা লাভ কৰিব, কি ইনষ্ট্ৰাকশ্যনছ দিয়া আছে, যে কোন পদৰ এডমিট কাৰ্ড মুকলি হৈছে, সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু যদি প্ৰথমবাৰ এই চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, এইটো হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ অৰ্থাৎ DC অফিচ গোলাঘাটৰ অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে যিসকলে পিয়ন, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট, চকীদাৰ আদি পদৰ বাবে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এডমিট কাৰ্ড মুকলি হৈছে। এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে কি দিয়া আছে, চিলেক্টেড লিষ্ট ইয়াতে দিয়া আছে। আপোনালোকে চাব পাৰিছে যে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এইটো হ'ল চিলেক্টেড লিষ্ট, তাৰপিছত পিয়নৰ কাৰণে চিলেক্টেড লিষ্ট, চকীদাৰৰ কাৰণে চিলেক্টেড লিষ্ট ইয়াতে দিয়া আছে। ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে। জুনিয়ৰ এছিষ্টেণ্টৰ ইনষ্ট্ৰাকশ্যন হয় এইটো। তাৰপিছত ঠিক তেনেদৰে পিয়ন, চকীদাৰৰ ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে। আৰু ইয়াতে নটিছ অফ দি ইংলিছ ৰিটেন এক্সামিনেশ্যন টাইম শিডিউল আৰু ভেনুসমূহ ইয়াতে উল্লেখ কৰা আছে। নটিছ এছামিছ ৰিটেন এক্সামিনেশ্যন টাইম শিডিউল এণ্ড ভেনু, যিসকলে এছামিছৰ এক্সাম দিব তেওঁলোকৰ টাইম শিডিউল আৰু ভেনুসমূহ ইয়াতে দিয়া আছে। আৰু PWD কেণ্ডিডেটসমূহৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ডিটেইলছসমূহ ইয়াতে দিয়া আছে। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ কালেকশ্যন কৰিব পাৰিব। আপোনালোকে এইখিনি ঠাইত ক্লিক কৰিলে আপোনালোকে PDF ফাইলসমূহ ডাউনলোড হ'ব। আপোনালোকে ইয়াতে ক্লিক কৰি চাওঁ আহক। ইয়াতে দি আছে, চাব আপোনালোকে এডমিট কাৰ্ডসমূহৰ এটা নটিছ দি আছে। এডমিট কাৰ্ড ইয়াতে দি আছে, এডমিট কাৰ্ডছ অফ দি এক্সামিনেশ্যন টু বি হেল্ড অন 15/03/2020, অৰ্থাৎ 15 তাৰিখ 3 মাহ 2020 তাৰিখৰ পৰা এক্সামসমূহ হ'ব। ইয়াতে জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, চকীদাৰৰ এক্সামসমূহ হ'ব। আৰু ইয়াতে আপোনালোকে এক্সামসমূহৰ বাবে এডমিট কাৰ্ড ল'ব লাগিব। আপোনালোকে এডমিট কাৰ্ড ল'ব পাৰ্চনেল ব্ৰাঞ্চ DC অফিচ গোলাঘাটৰ পৰা, অৰ্থাৎ অফিচৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ কালেকশ্যন কৰিব লাগিব। আৰু ইয়াতে এডমিট কাৰ্ড লোৱাৰ ডেটসমূহ দি আছে 14 তাৰিখ 3 মাহ 2020 আবেলি 5টা বজাৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডসমূহ ল'ব লাগিব। আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে এই নম্বৰত কণ্টেক্ট কৰিব পাৰে। তেনেহ'লে বন্ধুসকল, জনাবলগীয়া এইখিনি আছিলে। আপোনালোকে ইয়াৰ যোগেদি যিখিনি ইনষ্ট্ৰাকশ্যনছ লাগে বা চিলেক্টেড লিষ্ট আপোনালোকৰ নামসমূহ চাব বিচাৰে তেনেহ'লে এই PDF চিনসমূহত ইয়াতে আপোনালোকে ক্লিক কৰিব, আপোনালোকে লিষ্টসমূহ ডাউনলোড হৈ যাব। তেনেহ'লে ভিডিঅ'টো জনাবলৈ এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব। প্ৰথমবাৰ যদি এই চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱ, দাদা বাইদেউ সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।